Hello students, welcome to our channel Let's Study. To students, আজি আমি আলোচনা কৰিম 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত কেনেকৈ আহিব। বলা তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো students, প্ৰথমতে লৈ আহিছোঁ social scienceৰ syllabusটো। ইয়াতে দেখা পাইছা ইজি 30% 27 মাৰ্কছ, মানে একেবাৰে সহজ প্ৰশ্ন আহিব 27 নম্বৰৰ। এভাৰেজ 40% 36 মাৰ্কছ। অলপ টান কুৱেশ্যন আহিব 36 নম্বৰ। ডিফিকাল্ট 30% 27 মাৰ্কছ, টান কুৱেশ্যন আহিব 27 নম্বৰ। তাৰপাছত ইণ্টাৰনেল এছেছমেণ্ট 10 মাৰ্কছ। এইটো তোমালোকৰ স্কুলত প্ৰেক্টিকেল এক্সাম লৈছে বা প্ৰজেক্ট জমা লৈছে, তাতে যিমান নম্বৰ পাইছা ইয়াতে প্লাছ হ'ব। তাৰপিছত আহিলোঁ বিজ্ঞানৰ প্ৰশ্নকাকতখনলৈ। ইয়াতো তোমালোকৰ ইজি 30% 27 মাৰ্কছ, একেবাৰে সহজ প্ৰশ্ন 27 নম্বৰ। এভাৰেজ 60% 54 মাৰ্কছ, অলপ টান কুৱেশ্যন আহিব 54 নম্বৰ 54 মাৰ্কছ। ডিফিকাল্ট 10% 9 মাৰ্কছ, ডিফিকাল্ট একেবাৰে কম নম্বৰ। আকৌ টান কুৱেশ্যন আহিব 9 নম্বৰ। তাৰপিছত ইণ্টাৰনেল এছেছমেণ্ট 10 মাৰ্কছ, যিটো তোমালোকৰ প্ৰেক্টিকেল এক্সাম হৈ গৈছে স্কুলত, সেইটো। তাৰপিছত আহা মেথছৰ চিলেবাছলৈ। ইয়াত আছে ইজি 20% 18 নম্বৰ, একেবাৰে সহজ প্ৰশ্ন আহিব 18 নম্বৰ। এভাৰেজ 60% 54 মাৰ্কছ, অলপ টান কুৱেশ্যন আহিব 54 মাৰ্কছৰ। আৰু ডিফিকাল্ট 20% 18 নম্বৰ, অলপ টান কুৱেশ্যন আহিব 18 নম্বৰ। ইণ্টাৰনেল এছেছমেণ্ট তোমালোকক আগতেও কৈছোঁ যে তোমালোকৰ স্কুলত প্ৰেক্টিকেল লৈছে তাৰে নম্বৰ। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি সেই ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। ধন্যবাদ।